নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই যোৱা পাঠত আলোচনা কৰিছিলোঁ খাদ্যৰ উপাদান সম্পৰ্কে। ষষ্ঠ শ্ৰেণীৰ দ্বিতীয় পাঠ খাদ্যৰ উপাদান সম্পৰ্কে যোৱা পাঠত মই আলোচনা কৰিছিলোঁ। এইবেলি আমি আলোচনা কৰিবলৈ গৈছোঁ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠ নম্বৰ 3 আহৰ পৰা কাপোৰলৈ। আহৰ পৰা কাপোৰলৈ যিটো পাঠ আছে তাৰে পাঠৰ প্ৰশ্নখিনি আমি আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিয়া আছে, তলত দিয়া আহবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণী বিভাগ কৰা। এতিয়া ইয়াতে দিয়া আছে প্ৰশ্ন, নাইলন, উল, কপাহী, পাট, পলিয়েষ্টাৰ, মৰাপাট। তাৰে ভিতৰত প্ৰাকৃতিক আহবোৰ হ'ব উল, কপাহী, পাট, মৰাপাট, আৰু সাংশ্লেষিক আহবোৰ হ'ব নাইলন, পলিয়েষ্টাৰ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা। প্ৰথম প্ৰশ্ন আছে, আহৰ পৰা সূতা তৈয়াৰ কৰা হয়। এইটো হ'ব তোমালোকৰ 2 নম্বৰ ক শুদ্ধ। 2 নম্বৰ খ দিয়া আছে, সূতা কটা হৈছে আহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া। খৰ উত্তৰটো হ'ব শুদ্ধ। গ, মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি। গটো হ'ব অশুদ্ধ। তাৰে পিছত দিয়া আছে খ, কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেউঠনি বুলি কোৱা হয়। ঘটো হ'ব শুদ্ধ। সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয়। এইটো শুদ্ধ হ'ব। প্ৰথম ছ, পাতৰ আহ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয়। এইটো অশুদ্ধ হ'ব। দ্বিতীয় ছ, পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আহ। এইটো হ'ব অশুদ্ধ, কাৰণ আমি ইতিমধ্যে পঢ়ি আহিলোঁ যে পলিয়েষ্টাৰ হৈছে সাংশ্লেষিক আহ। ইয়াত দিয়া আছে প্ৰাকৃতিক আহ বুলি, গতিকে এইটো অশুদ্ধ। খালী ঠাই পূৰ কৰা। 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা দিয়া আছে। ক, উদ্ভিদজাত আহ ডেছ মানে খালী ঠাই আৰু ডেছ খালী ঠাইৰ পৰা আহৰণ কৰা হয়। খালী ঠাই দুটাত লিখিব লাগিব আমি, উদ্ভিদজাত আহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয়। খ, প্ৰাণীজাত আহ হ'ল ডেছ আৰু ডেছ। উত্তৰটো হ'ব প্ৰাণীজাত আহ হ'ল উল আৰু পাট। 4 নম্বৰ প্ৰশ্ন দিয়া আছে, কপাহ আৰু মৰাপাটৰ আহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয়। উত্তৰটো অলপ দীঘলীয়া, তোমালোকে ভালদৰে শুনি যাবা আৰু নোট কৰি লিখি ল'বা। কপাহ গছৰ ফলৰ পৰা হয়। এই গছবিলাকৰ খেতি কৰা হয়। কপাহ গছৰ ফলটোৰ আকাৰ এটা গোল নেমুৰ প্ৰায় সমান। পুৰঠ হোৱাৰ পাছত ফলটো ফাটি যায় আৰু ফলবোৰৰ পৰা কপাহবোৰ সাধাৰণতে হাতেৰে ছিঙা হয়। কপাহ নেউঠনি প্ৰক্ৰিয়াৰে এই আহবোৰ গুটিৰ পৰা পৃথক কৰি ব্যৱহাৰৰ উপযোগী কৰা হয়। মৰাপাটৰ আহবোৰ মৰাপাটৰ গা-গছ বা কাণ্ডৰ পৰা আহৰণ কৰা হয়। মৰাপাট গছবোৰ ফুলি থকা অৱস্থাত সাধাৰণতে চপোৱা হয়। চপোৱা মৰাপাটৰ কাণ্ডবোৰ পানীত কিছুদিনৰ বাবে ডুবাই ৰখা হয়। কাণ্ডবোৰ যেতিয়া পচি যায়, আহবোৰ পৃথক কৰি উলিওৱা হয়। এইদৰে কপাহ আৰু মৰাপাটৰ আহ উদ্ভিদৰ অংশৰ পৰা আহৰণ কৰা হয়। 5 নম্বৰ প্ৰশ্ন দিয়া আছে, নাৰিকলৰ আহেৰে তৈয়াৰী 2টা সামগ্ৰীৰ নাম উল্লেখ কৰা। উত্তৰটো হ'ব, নাৰিকলৰ আহেৰে তৈয়াৰী 2টা সামগ্ৰী হ'ল নাৰিকলৰ ৰছী, কাৰ্পেট, বেগ ইত্যাদি। গতিকে তোমালোকক আজি মই বিজ্ঞানৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠ নম্বৰ 3 আহৰ পৰা কাপোৰলৈ এই পাঠটিৰ প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। পুনৰ ভৱিষ্যতে মই তোমালোকক ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠসমূহ আলোচনা কৰিম বুলি তোমালোকক ক'লোঁ। ধন্যবাদ, নমস্কাৰ।